এইটোৱে হ'ল আইবিটো কেনেকুৱা বনাইছো ক'ব সবে কমেণ্ট দিব দেই ভাতটো সিজাই নাই নেকি ঐ নমস্কাৰ সকলোকে বহুত দিনৰ পিছত এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ থিয়েটাৰত ব্যস্ত থকাৰ কাৰণে ভিডিঅ' বনোৱা হোৱাই নাই আৰু বৰ্তমান মই উপস্থিত আছোঁ গোলাঘাটৰ কাছমাৰীত খুবেই এটা ধুনীয়া পৰিৱেশ এটা আইবিত আছোঁ বহুত ধুনীয়া পৰিৱেশটো আৰু ওচৰতে এখন বজাৰ আছিলে তাৰপিছত ভাবিলোঁ বহুত দিন গাহৰি মাংস খোৱা নাই আজি খাম তাকে ওলাই গৈ পেলাই এইটো মোৰ লগত এটা ভাইটি আছে নয়ন আমাৰ মেইন ডান্সৰী একদম মেইন আৰু এইটো নয়ন ৰেডি কৰি আছে আলু কাটিব গৈছে তাৰপিছতে আমি দুইটাই বজাৰলৈ গৈ বজাৰৰ পৰা অলপমান গাহৰি মাংস আনিলোঁ আৰু কিবা আনিলোঁ লাই শাক আনিলোঁ তাৰপিছত শুকান মিছা মাছ আৰু ৰঙালাও তাৰপিছত আৰু কি আছিলে জানো বিলাহী ধনিয়া এইবিলাক গোটেইখিনি আনিলোঁ আৰু এয়া হ'ল মোৰ বেডৰুম তালে বস্তুবিলাক চব খেচেং মেচেং হৈ আছে আৰু ইয়াতে বনাবলৈ লৈছোঁ এয়াই লাগি গ'ল কাৰিকৰ আজি এখন নতুন কেৰাহী ন এখন নতুন কেৰাহী আজি অপেনিং কৰিম চাহ বনাবলগীয়াহে হ'ল প্ৰথম চাহটো কেনেকুৱা বনাইছোঁ ক'ব চবে কমেণ্ট দিব দেই আমি চাহ খাম গাহৰি মাংসখিনি বইল কৰি লৈ ধুনীয়াকৈ ধুই মেলি এতিয়া এই কেৰাহীত দিছোঁ মই এইটো ৰেচিপিটো নাগা ষ্টাইলত বনাম বুলি ভাবিছোঁ মানে এইটো মই ক'ৰবাত খাইছিলোঁ আৰু তাৰপিছত তেনেকৈ শিকা আৰু এতিয়া এইটো বনাম বুলি ভাবিছোঁ বনোৱাত লাগি আছোঁ ৰান্ধনি বৰ বেছি পাকৈত নহয় তথাপিতো অলপমান আজি ভাবিছোঁ আৰু কিবা কি হয় নাজানো আৰু এতিয়া এয়া মাংসটো বইল হৈ আছে বইল মানে এবাৰ বইল কৰিলোঁ তাৰপিছত ধুই মেলি আকৌ এতিয়া এই কৰিছোঁ ইয়াত এতিয়া মই বিলাহী দিম বিলাহীখিনি সিজি গ'ল একচুৱেলি ইয়াত দিব লাগিছিলে শুকান জলকীয়া কিন্তু শুকান জলকীয়া যিহেতু মোৰ ওচৰত নাই এতিয়া পাহৰিও থাকিলোঁ আনিবলৈ গতিকে এতিয়া মোৰ লগত এটা বস্তু আছে কাশ্মীৰী চিলি সেইটো বস্তু অলপমান দি দিম আছে আদা নহৰু আৰু ভোট জলকীয়া দিম এতিয়া ইয়াত বেলেগ একো দিয়া নাই মছলা অকল কাশ্মীৰী চিলিটো দিয়া আছে আদা ৰচুন বিলাহী আৰু নিমখ বেম্বো উইথ পৰ্ক হৈছে আৰু এইখনত লগাই দিছেনে তাৰপৰা আকৌ চকুত লাগে এইটো বুট আৰু আদা নহৰু আৰু কি দিছে এইটো ভোট জলকীয়া আচাৰ দি দিছে মানে আছে বুট বটা ন কি কি আছে এইটো বুট নহৰু আদা ভোট জলকীয়া আচাৰ আৰু পিঁয়াজ ধনিয়া আৰু এইটো হ'ল আলু পিটিকা এইটো হ'ল আলু পিটিকা এইটো হ'ল পৰ্ক এইটো দালিটো খালি এতিয়া দালিটো এইটো হেৰি হৈ আছে মানে থৈ দিয়া গৈছেতো পানীটো ওপৰত আছে এইটো দালি আৰু এইফালে এইটো ভাত বনি আছে আজিলৈ ৰেচিপি আমাৰ ইমানেই ন সমাপ্ত ৰেচিপি এই আমাৰ খানা ৰেডি এইটো আমাৰ দেবুদা আজি অতিথি মাতিছোঁ ভাত খাবলৈ অঁ আনিছে ভাতটোহে খালি গড়বৰ হৈ গ'ল নহয় ভাতটো সিজাই নাই নেকি ঐ গোটেইখিনি ৰেডি খানা একদম এতিয়া খাবলৈ বহিছোঁ আমি দেবুদা আলহী মাতিছোঁ অতিথি দেৱ হ'ব আৰু এইটো আমাৰ ডিছ আজি ডাইনিংখনো একদম জোখত পাই গৈছোঁ